হ্যাপি ভ্যালেন্টাইন ডে। চেম টু ইউ। পিছে ইমান ডাঙৰকৈ কিয় কৈছা? এইবোৰ বাদ দিয়া, চাহ গৰম আছে, খাই লোৱা পটাপট। এয়া চাহ নহয়, এয়া কফি, এয়া হট কফি। মই মানে গমেই নাপাওঁ। পিছে আজি আমাৰ মানে কিন্তু আজি উহু লাগিব দেই। কি উহু লাগিব? আৰে উহু আকৌ। নাই মই বুজা নাই একেবাৰে, মোৰ কাণত আহি বুজাই দিব লাগিব। নাই লাজ লাগা পাই, মই এইটো ৰাতি সপোনতহে দিম। সপোনত কিয় তুমি মনে মনে আমনি কৰা, দি থকত পালে তুমি মোক একোকে কিয় নিদিয়া। বাবু তুমি গান গাব জানা? মজা আউটা গোৱা। চোৱা, আমি ভেলেণ্টাইন ডেত ডেটিং মাৰিব আহিছোঁ। মই ইণ্ডিয়ান আইডলত অডিশ্যন দিব অহা নাই। আউটা গোৱা ক'বলৈ ওৱান্স মৰ বুলি। পিছে উহু লাগিব নে? লাগিব লাগিব, মোক আজি সেইটোৱে লাগে। তুমি যদি মোক উহু দিয়া, মই তোমাৰ কাৰণে বৰ হিন্দী গান এটা গাই দিম, মজা হিন্দী গান এটা গাই দিম। গোৱা না, তুমি মোৰ কাৰণে এটা হিন্দী গান এটা গোৱা না, একদম লভ হিন্দী গান এটা গোৱা না, লভ চং। भीगे हाथ तेरे प्यासा दिल मेरा लगे भरोसा मुझे धन तेरा। তুমি মুম্বাই চিলেক্ট হৈ গলা। ইমান ফানি কৰি নাথাকিবা, মোক উহু দিয়া না, উহু লাগে আজি। উহুটো মই দিমেই, কিন্তু খাবলৈ কিবা অৰ্ডাৰ দিয়া না। সুদা চাহ কাপে খাম নে, মানে সুদা কফি কাপে খাম নে? কি খাবা কোৱা, মই গৈ পিনে অৰ্ডাৰ দি আহোঁগৈ। চিকেন ফ্ৰাইড ৰাইচ এটা দি দিয়া আৰু চিকেন চিলি এটা দি দিয়া, বাছ হৈ যাব। ৱেটাৰ ক'ত আছ? কওক ছাৰ, কি খাব? চিকেন ফ্ৰাইড ৰাইচ এটা, চিকেন চিলি দুটা। নহয়, চিকেন ফ্ৰাইড ৰাইচ এটা, চিকেন চিলি এটা। এটা চিকেন চিলি মোৰ হয়। অ'কে ছাৰ, 10 মিনিট আপোনাৰ টেবলেট উপস্থিত হৈ যাব আপোনাৰ খাদ্য। খানাও নাখালোঁ, এতিয়া আমি বিলো দিলোঁ, তুমি ঘৰলৈ যাওঁ। পিছে উহু পাম নে? মোৰ গিফ্টটো ক'ত আছে? মোৰ গিফ্টটো দিয়া আকৌ, তাৰ পাছতে দেখা যাব তুমি উহু পাবানে নাই। তোক ইমানবোৰ খোৱা পাছতো আকৌ গিফ্ট লাগেনে? লাগিব আকৌ, তুমি মোৰ বাবু নহয় জানো? মোৰ নাম বাবু নহয়, মোৰ নাম ৰাম প্ৰসাদ যাদৱ। পিছে মোৰ গিফ্টটো পামনে? বাহিৰত গৈ 10 টকা দি এমিল এটা খুৱাই দিম, হ'বনে? না, মোবাইল এটা গিফ্ট নকৰা নেকি ভেলেণ্টাইন ডে বুলি? মই ঠিকে ভাবিছিলোঁ, অনলাইনত ছোৱালী পতালে এনেকুৱাই হ'ব। তুমিহে হাঁহি হেল্ল' দিছিলা, তুমিহে মোক প্ৰপ'জ কৰিছিলা, মইতো তোমাক প্ৰপ'জ কৰা নাই। আৰু য়েছ তুমিহে কৈছিলা, মই কৈছিলোঁ নেকি? আৰু মইতো য়েছ কৈছিলোঁৱে, কিন্তু লগ কৰিলে তুমিহে মাতিছিলা। আৰে মই যেনে মাতিলোঁৱে, আৰু তুমি কিয় আহিলা? তুমি যদি মোক গিফ্ট দিব নোৱাৰা, মই তোমাক উহু নিদিওঁ, মই যাওঁ। চালা বহুত ঠগবা ছোৱালী দেই, চালা লুটিবলৈ আহিছে মোক বে। চালা উহু নিদিলে আৰু গিফ্ট লাগে। চালা এনেকুৱা অনলাইন ছোৱালী পতালে এনেকুৱাই হয় দেই। মই এতিয়া বুজিলোঁ, অনলাইন ছোৱালী পটোৱা আৰু চাইনা মাৰ ইউজ কৰা একেটা কথাই, কোনো গেৰাণ্টি নাই। টিকিলে টিকিব, নিটিকিলে কাহানী খতম। অনলাইন ছোৱালী পটককৈ লগৰ বন্ধুৰ লগত গৈ তাৰ লগত ফূৰ্তি কৰাৰ মজাই বেলেগ। এতিয়া মই যাওঁ দেই হোটেলৰ পৰা, কোনো ভেলেণ্টাইন ডেও নহ'ল, উহু নাপালোঁ, একোৱেই নাপালোঁ, ওল্টা মোক খোৱা বোৱাত খৰচ হৈ গ'ল। চালা তেন্তে বন্ধুসকল কিবা এটা বুজিলেনে? এতিয়া উহু কোনে পাব? যাৰে ওচৰত পইচা তাৰে ওচৰতে। তেন্তে বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে আমাৰ যদি চেনেল ছাবস্ক্ৰাইব কৰি যাব আৰু কমেণ্ট কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব। বাই।